हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ আপোনালোকৰ ভালে আৰু মোৰো ভাল আজি এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইটো আপোনালোকে অলপ অলপ গম পাইছে আৰু ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু শেষলৈকে আজি আমাৰ চ্যালেঞ্জিং ভিডিঅ'ত দুটা ককাইক ভাইক উপস্থিত আছে এটাৰ নাম হ'ল ৰক্তিম খনিকৰ এটাৰ নাম হ'ল লক্ষী খনিকৰ আৰু এই চ্যালেঞ্জিং ভিডিঅ'ত আছে হোমবগৰী কিটা জুনে 30 সেকেন্ডত মানে ফাৰ্স্ট খাই হেক কৰিব পাৰে হিয়েই উইনাৰ হ'ব এই প্ৰতিযোগিতাত এই 5টা মৰ্টন পাব প্ৰাইজ গতিকে এতিয়া 30 সেকেন্ড আমি আৰম্ভ কৰি দিয়া হ'ব আৰু কোনে জিকিব পাৰে দুটাৰ মাজত চ্যালেঞ্জ এতিয়া টাইম স্টাৰ্ট 1 2 3 স্টাৰ্ট সোনকালে কোনে খাই হেক কৰিব পাৰে সোনকালে খা সোনকালে যোনে খাই সোনকালে হেক কৰিব হিয়ে পাব মৰ্টন সোনকালে খা ভাইকে নাই পোৱা এতিয়ালৈকে সোনকালে এফালে দুটা খাই হেকে কৰিলে ই এটাকে খাই হেক কৰিব পৰা সোনকালে খা মৰ্টনৰ কথা আছে মৰ্টন সোনকালে ককাইকে সোনকালে খাইছে ভাইকে খাব নাই পৰা লাষ্ট কৈছা নি তুমি এনেকুৱা লাষ্ট কৰিলে নহ'ব সোনকালে খোৱা সোনকালে স্পীড কৰা ককাইকে এতিয়া খাই হেকে কৰিব সোনকালে 30 সেকেন্ড হ'ব এতিয়া সোনকালে স্পীডত 30 সেকেন্ড আপ হৈ গ'ল এটা খাবই নোৱাৰিলে হলো কা কেটা আছে এটুক ভাগ কেটা থাকিলে এয়া ভাগ থাকিলে 5টা এয়া ভাগ থাকিলে 6টা মানে হাতৰ এটা লৈ আছিলি এয়া ভাগ 7টা থাকিলে এয়া ভাগ 5টা এতিয়া আমাৰ চ্যালেঞ্জিং ভিডিঅ'ত উইনাৰ হ'ল লক্ষী খনিকৰ এইয়া মৰ্টন কিটা পাইছে উৎক এইয়া পালে মৰ্টন দৰ তোমাৰ এই প্ৰতিযোগিতাত জিকি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আগলৈ এনেকৈ কৰি যাবানে ইয়াকো এটা নিদিবি ইও পাব বাৰু বেছি চিন্তা কৰিব নালাগে বেচাটো ভয় হৈ গৈছে মই খাব নোৱাৰিলোঁ কাৰণে মৰ্টন নেপাম বুলি বেছি চিন্তা কৰিব নালাগে বাৰু ইও পাব ককাইকে যেনেও এটা দিব ভাইকক খাবলৈ এতিয়া আমি ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আমাৰ উইনাৰ হৈ গ'ল লক্ষী খনিকৰ এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ আহিম আমি ইমানতে সামৰণি কৰিছোঁ আৰু বাই দি দিয়া সকলোকে তুমি দি দিয়া বাই বাঁহাতে দিছা